আপোনালোকৰ ভিতৰত বহু কেইজনৰ মনত এনে এটা প্ৰশ্ন আহিব পাৰে যে ভাৰত চৰকাৰে কৰোনা ভাইৰাছক লৈ বেছি ৰিয়েক্ট কৰিছে নেকি বাৰু বা কৰোনা ভাইৰাছক লৈ ভাৰত চৰকাৰে বেছি পেনিক হৈছে নেকি বাৰু কিয়নো বৰ্তমান এতিয়ালৈকে যিমানবোৰ ৰিপৰ্ট আহিছে তাৰ অনুসৰি ভাৰতত বৰ্তমান কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা মাত্ৰ 200 জন আৰু ইয়াৰ প্ৰভাৱত মৃত্যুমুখত পৰাৰ মানুহৰ সংখ্যা মাত্ৰ 3 জন কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীতে আন কিছুমান বেমাৰ আছে যাৰ জৰিয়তে ভাৰতত প্ৰতি বছৰে লাখ লাখ মানুহৰ মৃত্যুমুখত পৰি আছে কিন্তু সেইবোৰ বেমাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আজিলৈকে এনে ধৰণৰ কোনো পদক্ষেপ লোৱা দেখা নাযায় গতিকে ভাৰত চৰকাৰে এনে এটা ডাঙৰ পদক্ষেপ লোৱাৰ আঁৰত ইয়াৰ মূল প্ৰয়োজন বা ইয়াৰ মূল কাৰণ কি তাক বুজিবলৈ তোমালোকে এখন সৰু গ্ৰাফ চিত্ৰৰে চাই লোৱা এইখন হৈছে ইটালীৰ এখন গ্ৰাফ চিত্ৰ য'ত দেখুওৱা হৈছে কৰোনা ভাইৰাছে কেনেদৰে অতি কম সময়ত ইটালীত কিমান স্পীডত মানুহক আক্ৰান্তিত কৰিছিল ইয়াত যদি আমি লক্ষ্য কৰোঁ তেনেহলে আমি দেখা পাম যে 22 ফেব্ৰুৱাৰীত ইটালীত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্তিত হোৱা ব্যক্তিৰ সংখ্যা আছিল মাত্ৰ 9 জন কিন্তু এই সংখ্যাৰ পৰিৱৰ্তিত হৈ 11 মাৰ্চত হ'লগে 10,000 জন গতিকে এনে কিছুমান এনালিটিকৰ ওপৰত লক্ষ্য কৰি বহুতো বিশেষজ্ঞই এটা নিৰ্দিষ্ট ডিসিশনত পৰিণত হৈছে যে কৰোনা ভাইৰাছৰ এই বৰ্ধিতৰ কাৰ্ভটোক আমি ফ্ল্যাটেন কৰিব লাগিব কিন্তু এতিয়া কথা আহিলে ইয়াৰ বাবে কিয় যিবোৰ পাব্লিক ইভেন্ট আছে এই পাব্লিক ইভেন্টবোৰক কিয় বৰ্তমান সময়ত বন্ধ কৰা হৈছে আজি আমি এই ভিডিঅ'টোত ইয়াকে অলপমান ব্ৰিফলি ডিসকাশন কৰিম যদি তোমালোকে জানিব বিচাৰা তেনে এই ভিডিঅ'ৰ শেষলৈকে চাই থাকা এনে ধৰণৰ ইন্টাৰেষ্টিং টপিকৰ বাবে সাবস্ক্ৰাইব কৰক ব্ৰাইট আসাম চেনেলটো আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি লওক যাতে আমি আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে সকলোকৰে ফাৰ্ষ্টে পাব পাৰে ভিডিঅ'টোৰ আৰম্ভতে আমি এই কৰোনা ভাইৰাছটা আমাৰ বাবে কিমান ক্ষতিকাৰক তাকে অলপ ভালদৰে বুজি লওঁ বলা বিভিন্ন সময়তে কৰোনা ভাইৰাছৰ ওপৰত কৰা পৰীক্ষাৰ ফলশ্ৰুতিতে এইটো জানিব পৰা গৈছে যে কৰোনা ভাইৰাছৰ ফেটিলিটি পইণ্ট হৈছে মাত্ৰ 2 বা 3% অৰ্থাৎ যদিহে এজন মানুহৰ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় তেন্তে সেই মানুহজন মৃত্যুমুখত পৰাৰ সম্ভাৱনা কিমান ইয়াক যদি আৰু ভালদৰে বুজাই দিওঁ তেন্তে যদিহে এই ভাইৰাছৰ দ্বাৰা 100 জন মানুহ সংক্ৰমিত হয় তাৰে মাত্ৰ 2 বা 3 জন মানুহে মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে তেন্তে ইয়াৰ যদি মৃত্যুমুখত পৰাৰ ৰেচিঅ'টো ইমানে কম তেন্তে আমি ইয়াক ইমান ভয় কৰাৰ কাৰণ কি ইয়াৰ ভয় কৰাৰ মেইন কাৰণ হৈছে ইয়াৰ ৰিপ্ৰডাকচন নাম্বাৰ অৰ্থাৎ যদিহে এজন মানুহৰ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় তেন্তে সেই মানুহজনে আন কিমানজন মানুহক তেওঁৰ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত কৰিব পাৰিব তা সেইটো হৈছে ৰিপ্ৰডাকচন নাম্বাৰ আৰু কৰোনা ভাইৰাছৰ ৰিপ্ৰডাকচন নাম্বাৰ হৈছে 2.7 যিটোৰ আন সকলোবোৰ ভাইৰাছৰ ৰিপ্ৰডাকচন নাম্বাৰতকৈ আটাইতকৈ বেছি অৰ্থাৎ আন সকলোবোৰ ভাইৰাছৰ তুলনাত কৰোনা ভাইৰাছৰ অতি সহজে এজন মানুহৰ পৰা আন বহু মানুহজনলৈ বিয়পিব পাৰে ইয়াক যদি আমি আৰু অলপ ভালদৰে বুজাব যাওঁ তেন্তে আমি দুখন গ্ৰাফত মন কৰাটো অতিকৈ দৰকাৰ এইখন হৈছে চাইনাৰ বাহিৰে আন দেশত কৰোনা ভাইৰাছে কিমান স্পীডত সংক্ৰমিত হৈছে তাৰ গ্ৰাফ দ্বিতীয়তে এইখন হৈছে কিছুমান সিলেক্টেড কান্ট্ৰি গ্ৰাফ য'ত কৰোনা ভাইৰাছে প্ৰাৰম্ভিক অৱস্থাৰ পৰা বৰ্তমান অৱস্থালৈ কিমান স্পীডত সংক্ৰমিত হৈছে তাৰ গ্ৰাফ এতিয়া আমি এই গ্ৰাফ কেইডালৰ গ্ৰোথৰ ওপৰত যদি লক্ষ্য কৰো তেন্তে আমি দেখা পাম যে এই গ্ৰাফ কেইডালৰ গ্ৰোথ এক্সপোনেনশিয়েলি হৈছে এটা কথা হ'ল এই এক্সপোনেনশিয়েল গ্ৰোথটো কি হয় ইয়াক বুজাবলৈ মই আৰু এখন গ্ৰাফৰ সহায় লওঁ এইখন হৈছে এক্সপোনেনশিয়েল আৰু লিনিয়াৰ গ্ৰাফৰ এটা ডেমো য'ত আমি দেখা পাইছো যে লিনিয়াৰ যিটো গ্ৰোথ আছে এই গ্ৰোথটো এটা কনস্ট্যান্ট এমাউন্টত বাঢ়ি গৈ থাকে কিন্তু এক্সপোনেনশিয়েল গ্ৰোথটো হৈছে সাডেনলি ই যি বাঢ়িবলৈ আৰম্ভ কৰে তাৰপিছত ই বাঢ়ি গৈ থাকে ই কেতিয়াও তললৈ নামি নাহে গতিকে এতিয়া ভাৰত চৰকাৰে বিচাৰে যে কৰোনা ভাইৰাছৰ যি প্ৰভাৱ এই প্ৰভাৱ আমাৰ ভাৰতত এক্সপোনেনশিয়েলি গ্ৰোথ নহয় লিনিয়াৰ অৰ্থাৎ যদি ভাৰতত 1 লাখ মানুহৰ কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'ব লগা আছে তেন্তে এই 1 লাখ মানুহৰ এবছৰ সংক্ৰমিত হওক না কি এমাহত হওক যাতে আমাৰ মেডিকেল যিটো সিস্টেম আছে এই সিস্টেমটোৰ ওপৰত অভাৰলোড নহয় বিভিন্ন দেশত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্তিত ব্যক্তিবোৰক অনুসৰণ বা ষ্টাডি কৰি বিজ্ঞানীবোৰে কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্তিত ব্যক্তিবোৰক দুটা ষ্টেজত ভাগ কৰিছে য'ত প্ৰথম ষ্টেজত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্তিত প্ৰায় 80 to 85% মানুহ আহি পৰে যিয়ে নিজকে এই কৰোনা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰে কিন্তু বাকি যি 15 পৰা 20% মানুহ আছে এই মানুহখিনিয়ে কৰোনা ভাইৰাছৰ যোগেদি মৃত্যুমুখত পোৱাৰ সম্ভাৱনা থাকে গতিকে এই মানুহখিনিক প্ৰতিটো সময়তে ডক্টৰ আৰু নাৰ্ছৰ প্ৰয়োজন হৈ পৰিব
তাৰোপৰি তেওঁলোকক কণ্ট্ৰল কৰিবলৈ ডক্টৰ আৰু নাৰ্ছক প্ৰতি সময়তে মেডিচিন ড্ৰাগছকে ধৰি চেনিটাইজাৰ আৰু মাস্কৰ প্ৰয়োজন হ'ব কাৰণ যাতে তেওঁলোকৰ ভাইৰাছে ডক্টৰ বা নাৰ্ছকো সংক্ৰমিত কৰিব নোৱাৰে গতিকে এনে এটা পৰিস্থিতিত যদি আমাৰ মেডিকেলবোৰত 10-15 জন মানুহ যদি এই কেছবোৰ লৈ যদি ডক্টৰৰ ওচৰলৈ যায় তেন্তে সেই মানুহখিনিক ডক্টৰ বা নাৰ্ছজনীয়ে অতি সহজে কণ্ট্ৰল কৰিব পাৰিব কিন্তু তাৰ পৰিৱৰ্তে যদি হাজাৰ হাজাৰ মানুহ গৈ তাত ওলাইগে তেন্তে ডক্টৰ আৰু নাৰ্ছৰ বাবে ইয়াক কণ্ট্ৰল কৰিবলৈ অতি অসম্ভৱনীয় কাম হৈ পৰিব বৰ্তমান এনে এটা কণ্ডিশ্যন ইটালীত হৈ আছে তাত ডক্টৰবোৰে বৰ্তমান এনে কিছুমান ষ্টেপ ল'ব লগা হৈছে যিটো তোমালোকে ভাবিলে তোমাৰ গাৰ নোম শিয়ৰি যাব কিয়নো তাত ডক্টৰবোৰে এতিয়া বৰ্তমান এনে কিছুমান পেচেণ্টকে ভৰ্তি কৰিছে যিবোৰ কণ্ডিশ্যন মানে 80 to 85% চান্স আছে যে তেওঁলোকে ইয়াৰ পৰা ৰিকভাৰ হৈ যাব যদিহে কোনো মানুহ আগৰ পৰা আন বেলেগ বেমাৰৰ পৰা যদি সংক্ৰমিত হৈ আছে তেন্তে তাৰ ডক্টৰবোৰে তেওঁলোকক মানুহক আনকি ভৰ্তিও কৰা নাই গতিকে ভাবা কেনেকুৱা এটা ডাঙৰ কণ্ডিশ্যন হৈ পৰিছে এই কৰোনা ভাইৰাছৰ বাবে গতিকে ভাৰত চৰকাৰে নিবিচাৰে যে ভাৰততো এনে এটা ডাঙৰ কণ্ডিশ্যন আহি পৰে কিয়নো ৰিচেণ্টলি হোৱা এটা মেডিকেল সাৰ্ভেৰ যোগেদি গম পোৱা গৈছে যে ভাৰতত আন দেশৰ তুলনাত প্ৰতি 1 লাখ মানুহৰ তুলনাত ক্ৰিটিকেল বেডৰ সংখ্যা মাত্ৰ 2.3 ইয়াৰ পৰিৱৰ্তে ইটালীত আছিল প্ৰতি 1 লাখ মানুহৰ তুলনাত ক্ৰিটিকেল বেডৰ সংখ্যা 12.6 গতিকে ভাবিছোৱা ভাৰতৰ তুলনাত ইটালীৰ ক্ৰিটিকেল বেডৰ সংখ্যা আছিল আমাতকৈ 6 গুণ বেছি তথাপিও তাৰ ডক্টৰবোৰে ইয়াক কণ্ট্ৰল কৰিব পাৰে গতিকে আমাৰ দেশত মেডিকেল কণ্ডিশ্যন ইমান বেয়া গতিকে তেনে এটা পৰিস্থিতি যদি ইমানবোৰ মানুহে যদি তাত গৈ আমাৰ হস্পিটেলবোৰত যদি ভিৰ লগাই দিয়ে তেন্তে এই পৰিস্থিতিটো কণ্ট্ৰল কৰাটো কিমান ডাঙৰ কাম হৈ পৰিব গতিকে ভাৰত চৰকাৰে বৰ্তমান 31 মাৰ্চলৈ সকলোবোৰ যিবোৰ পাব্লিক ইভেন্টৰ পৰা ধৰি যিবোৰ স্কুল কলেজ সকলোবোৰ একেলগে বন্ধ কৰি দিছে যাতে এই ভাইৰাছটো আৰু বেছি স্প্ৰেড হ'ব নোৱাৰে কিন্তু কেৱল স্কুল কলেজ বা পাব্লিক ইভেন্টবোৰ বন্ধ কৰিলেই নহ'ব ভাৰত চৰকাৰে এই ক্ষেত্ৰত আৰু কিছুমান ষ্টেপ ল'ব লাগিব উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ অত্যাধুনিক টেষ্টিং আৰম্ভ কৰিব লাগিব আৰু যদিহে কোনো মানুহ সাসপেক্ট হয় তেনে সেই মানুহজনৰ লগতে ৰিলেটেড যিমানবোৰ মানুহ আছে এই সকলোবোৰ মানুহক টেষ্টিং কৰিব লাগিব যাতে এনেদৰে আৰু এই ভাইৰাছটো সংক্ৰমিত হ'ব নোৱাৰে এজনৰ পৰা আন এজনলৈ কৰোনা ভাইৰাছৰ ওপৰত আজি এই ভিডিঅ'টো ইমান আছিল তোমালোকে ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি কেনে পালা তলত কমেণ্টত জনাব নাপাহৰিবা যদি ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি ভাল লাগে তেনেহ'লে ভিডিঅ'টোৰ এটা থাম্বছ আপ কৰি ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু যদি তুমি আমাৰ চেনেলটো ফাৰ্ষ্ট আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কিয়নো মই এনে ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে আহি থাকোঁ লগ পাম আকৌ এটা এনে ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে আজিৰ বাবে বাই বাই